সুপ্ৰভাত আজিৰ দিনটো সকলোৰে শুভ হওক তাৰে কামনাৰে আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ দোকানত কি কি আনিছে চাব হা বেছি দাম নহয় দেখাই আছোঁ দেখা নাই ৰ'ব अरे एक 20 टका एक 30 टका सेनेकर आम 80 टका तार पिছত আছে আনাৰস আনাৰসৰ যোৰা বেছি নহয় 70 টকা আহিব আমাৰ দোকানলৈ যদি আহে কমতে পাব আনাৰস আপোনাৰ 70 টকা আৰু কঁঠাল পাব কঁঠাল পাব 40 টকা কল পাব 20 টকা আম পাব 70 টকা বেছি দাম নহয় আমাৰ দোকানখন আছে আপোনাৰ কৈলাশপুৰ লালগণেশ কৈলাশপুৰ তো দোকানখনৰ নাম হৈছে জেকে ষ্ট'ৰ আৰু আপোনালোকে যদি আহে তেতিয়াহ'লে ফল মূল আমাৰ দোকানত কমতে খাব পাৰিব ঠিক আছে তো দামবিলাক কৈছে কঁঠাল হ'ল 40 টকা আৰু আনাৰস এইটো আনাৰসৰ দাম 40 টকা যোৰা 80 টকা 70 টকাতে দিওঁ তাৰপিছত এতিয়া মানে মই উলিয়াই আছোঁ মানুহজনে থৈ পিনে গৈছে বেলেগ বস্তু আনিব আৰু মই উলিয়াই আছোঁ ঠিক আছে তো আপোনালোকে মোৰ ভিডিঅ' বনাই কমেণ্ট নকৰে সেইকাৰণে ভাল নালাগে এয়া আছে 30 টকা চেনিকল পাব মালভোগ কল অনা নাই মালভোগ কলো আনিব লাগিব তাৰপিছতে সেই আমটিৰ কাৰণে এইবিলাক আনিছোঁ তো ভিডিঅ' বনাইছোঁ মানে আপোনালোকক দেখালোঁ কম দামতে আমাৰ দোকানলৈ যদি আপোনালোকে আহে কম দামতে ফল মূল ল'ব পাৰিব বহুত কম দামত দি আছোঁ আমাৰ দোকানখনৰ নাম হৈছে জেকে ষ্ট'ৰ আৰু লগতে আপোনালোকে বেলেগত যিটো দামত কিনে গুৱাহাটীত বৰ্তমান বহুত দাম হৈছে ফল মূল আদি কৰি চব্জি সকলোবোৰে দাম হৈছে কিন্তু আমাৰ ইয়াতে আমি চব বস্তুৱে কমত দিওঁ চব্জি 50 টকা কিলো বন্ধাকবি লয় যি লয় এয়া বন্ধাকবি 60 টকা কেজি বাৰু বহুত দাম হৈছে চব্জিটো আনিবই নোৱাৰি বহুত দাম আমাৰ মানুহজনে সেইদিনাখন চব্জি আনিব গৈছিলে চব্জিৰ দাম দেখা পাই ফল মূলো লৈ আহিছে তো চব্জিৰ দামো কম 50-60 টকাতে আমি কেজি বিক্ৰী কৰোঁ বিলাহী সৌ সিদিনা 50 টকা জলকীয়া 15 টকা পোৱা আমাৰ তাতে 60 টকা কেজি বজাৰতে নেকি জলকীয়া আপোনাৰ 80 টকা কেজি এয়া তো সেইকাৰণে কৈছোঁ এয়া হৈছে জলকীয়া আপোনালোকে আহিব আমাৰ দোকানলৈ জেকে ষ্ট'ৰ বহুত কমতে আপোনালোকে চব্জি কিনিবলৈ পাব ঠিক আছে তো আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ মোৰ নিচিনা এনেকৈ অসমীয়া বহুত ল'ৰা ছোৱালীক কৈছোঁ যে বেলেগৰ লগত কাম কৰাকৈ বা এনেই ঘূৰি ফুৰাতকৈ অলপ কষ্ট কৰা ক্লাছ কৰি একো লাভ নাই যিহেতু আমাৰ বজাৰত আজিকালি অসমীয়া বেপাৰী খুবেই কম মানে অসমীয়া বেপাৰী নাই বুলি ক'লেও পাৰি এতিয়া হৈছে বাৰু 20% হৈছে তো আপোনালোকে মই বিচাৰোঁ যে আপোনালোকে 50% কৰক যে জুবিনদাই যেনেকৈ কৈছিলে বজাৰ আমাৰ তো সেই বজাৰটো আমি ল'বলৈ শিকিব লাগে নহয় জানো আমি স্বামী আৰু মই দুজনে কষ্ট কৰোঁ লাজ নকৰোঁ যিকোনো কামেই কৰোঁ মানে বজাৰত আনে চব্জি আমি চব বেচোঁ সেনেকৈ মোৰ নিচিনা আপোনালোকে স্বনিৰ্ভৰশীল হওক ব্যৱসায় কৰি লাজ কৰিব নালাগে মোৰ আকৌ কৈছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব লগতে কাষত থকা এই যে টিলিঙাটো সেইটো বজাই দিব ঠিক আছে বাই বাই আজিলৈ সমাপ্ত কৰি দিছোঁ